এই চুৰমণি তোৰ আজি চকুৰ টকুৰ যেন জিলিকি আছে, কি হৈছে এইবাৰ ফুটকি আছে মানে পিছফালে কোনিয়েতো নতুনকৈ আহিছে নেকি? মাথাত যে কিবা এটা মাৰি আছে, মানে আগতে দেখা নাছিলোৱে। বেটা কলেজত কেইদিন আহা তই? দেখা পাবি যে হ'ল একমাহমান আহিবাৰ। এই ভাই কলেজত আহিব লাগে দেই, বহুত পঢ়া পাতি লোকচান হৈ আছে। আহিম কলেজত আহিম, আজিৰ পৰাতো সদায় আহিম, 8টা বজাতে আহিম কলেজত। এই চুৰমণি কলেজত অহা মানুহ নহয়, নিশ্চয় কিবা এটা আছে। এই পিছফালৰ আপিটোক দেখা পাই বুলি সদায় অহা উচিত। এইটোৱে কথা, প্ৰত্যেক বছৰে মোৰ পৰা চাই লেখে পৰীক্ষাত বছ নাহে। এইটো কথা তাৰমানে। এইটো চুৰমণি, এইটো ল'ৰা পিনে বেছি নাচাই নাথাকিবা, সি বিৰাট বদমাছ হয়। কলেজত নাহে, খালি কেতিয়াবা আহিলেও এই ছোৱালীবিলাক জকাই থাকে। মই কেনেমানটো চিনি বনাই ৰ মোৰ ফোনটো বেছি অলপমান চচি কৰিলে ইয়াৰ পৰা এটা ফোন এটা ল'ব লাগিব ৰ নাই মই নাচাওঁ মই আৰু কিয় যাম পাতিনে নাচাবা, নহ'লে সি তোমাৰ জিনা আৰাম কৰি দিব। জিনা আৰাম ময়ো কৰিব না, মই তাৰ কৰিম চাই থাকচোন। এই ভাই তই তাক মাথা না নামতাই, মাথা যেন মোৰ লগত চিনাকি কৰি দিয়ে। মই কিয় চিনাকি কৰি দিমে? তই নিজে হকে চিনাকি হ'ব লগা আছে যদি কেনাই কৰি অলপ পটকা লাগিব, নহ'লে মোৰ ডাল নগলব। ভাই প্লিজ 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 মোক একবাৰ চিনাকি কৰি দিয়ে প্লিজ, মই তোৰ ভৰিত ধৰছোঁ দে প্লিজ চিনাকি কৰি দিয়ে। দে হ'ব দে কান্দা নালাগে, দেখা যাওক। ব'লা আমি বাহিৰত যাওঁ, ব'লা কিবা এটা খাই কেণ্টিনতে যাওঁ। ব'লা মই খাম দেই কিন্তু। ভাই দেখোন ক'ৰবাত গেলে বল আমিও চাওঁ বল। এই পিছে ক'ত মৰবা এই বল না দোস্ত, কিবা কম মা তোক, বল না এই বল দে বল। হয় দে তাহাঁতে এনেকে কৰে। মই ভাবিছো কিহে তোমালোকে কিবা খাব আহিছা নেকি? কিবা খাওঁ বুলি ভাবিছিলো, ভোক লাগিছে। এইটো মোৰ বন্ধুৱে চুৰমণি, তোমাৰ লগত বোলে চিনাকি কৰাই দিব লাগে, কৈ আছে মোক বাৰ। হয় নেকি? নমস্কাৰ চুৰমণি দা। এই মোক দাদা মাতবা নাগে, আমি একেলগে হয়, চুৰমণি বুলি মাতিলেই হ'ল মোক। পিছে তোমাৰ নামটো? মোৰ নামটো ৰহিমুল্লা। বৰ ধুনীয়া নাম। তোমালোকে কি খোৱা, মই বিলটো দি কৈছোঁ দিয়া। নালাগে হ'ব। নালাগে দেচোন, মোৰ পৰা সৰু পাৰ্টি এটা দিলোঁ, দে তোমালোকে খাই থাকা, আমি কৈছোঁ। বেয়া নাপাবা যেন তোমাৰ ফোন নম্বৰটো দিবা নেকি? লওক 98640680। দে হ'ব দিয়া, তোমালোকে খোৱা, আমি যাওঁ। দে হৰেণ বল যাওঁ বল। এই দেখোন গল ঘৰবাই পাতি গেলে, ইফালে চাই থাকলা। ৰহিমুল্লা সেইফালে চাই থাকিলা দেখোন, গলটো ঘূৰাই দিয়া অলপ। নাই এনেই চাইলো, ল'ৰাজনৰ লগত কথা পাতি বেয়া লগা নাই আৰু। বিলটোতো দিয়ে থৈ গ'ল, হ'ব বোলা বস্তুখিনি লৈ লা, পেকিং কৰি লৈ লা, ৰুমতে খাম দিয়া আমি। দে তোলা, ব'লা যাওঁ ব'লা। ৰহিমুল্লাকে এটা ফোন কৰি চাওঁ দেচোন, কি কৰিছে, যদি এনেই আছে ওলাই আহিবা ৰ, অলপ ফুৰিব যাওঁ। ৰহিমুল্লা কি কৰি আছা? মই চুৰমণি। এনে আছা নেকি? এনে আছা যেন ওলাই আহিবা। তোমালোক তিনিআলিলৈকে আহা, এনেই অলপ ফুৰিব যাম। দিয়া আহা, মই গৈ আছোঁ, কাম বনি গ'ল নেকি? আহিম বুলি কৈছে দেখোন, ৰ অলপ কৰি অলপ লেবেল দিব লাগিব, তেতিয়াহে কাম বনব। অলপ লেবেল দিওঁ ৰ, ফোনত কথা পাতি পেলাই। হেমন্ত দা আছে? মই আছোঁ ৰ'ব। এইবাৰ 2 কোটি টকাৰ টেণ্ডাৰটো পেলাইছিলোঁহে, অলপ চাই দিব আপুনি। হ'ব অলপ আপুনি একবাৰ চাই দিলে ভাল আছিলে, তেতিয়া কামটো হৈ যাব মোৰ। দিব ন? হৈ যাব, ঠিক আছে, ধন্যবাদ। বাকী 2 কোটি টকাৰ কথা কয় এটাৰ পৰা লুটটা ভাল হ'ব দেখোন মোৰ। তোমাৰ মোৰতো অপশ্যন পাইছোঁ দেখোন, কি হৈছে তোমাৰ? মোৰ আপোনাৰ লগত কথা পতাৰ পিছত ফোনটো পানীত পৰি গ'ল, বেয়া হৈ গ'ল ফোনটো। ফোনটো নহ'লে মই কেনেকৈ চলিম? সেইকাৰণে টেনশ্যন লৈ আছা? টেনশ্যন নল'বা, মই দিম নহয় আজি তোমাক এটা ফোন কিনি। কি ফোন লাগিব কোৱা?
বকৰা ফাঁচি গ'ল। মইতো এনে আইফোন 11 লৈ আছিলো, সেইটো দিলেই হ'ব। মাক কচম কি আইফোন 11 কথা ক'লাকে মোক দেখোন মাৰবই। মই এনেই 2 কোটি টকা ঠগটো দিলোঁ। ভাবছি সঁচা বুলি ভাবি পেলাই আইফোন 11 লগাইছে। কালি অলপ কিবা ধাৰ চাৰ কৰি পেলাই পইচা যোগাৰ কৰিব লাগিব। তোমাক ফোনটো কালিয়ে দিম দিয়া, কালি পৰহি মানে, কাৰণ এই গধূলি ফোন কিনিব নালাগে, বেয়া বেয়া গ্ৰহ লাগে গাত। কালি বা পৰহিয়ে দিম দিয়া, মই তোমাক কৈ দিম দিয়া লগ কৰি পেলাই। হ'ব, কথা নাই, তুমি যেতিয়া দিয়া তেতিয়া ফোনত কথা পাতিব পাৰিম। এতিয়া যেতিয়ালৈকে নিদিয়া তেতিয়ালৈকে ফোনত কথা পাতিব নোৱাৰিম আমি। ব'লা এতিয়া কৈ থাকোঁ, দেৰি হ'ল। ব'লা 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 ব'লা। কি আছো ৰমণি, চকুটো কচাই আছা, কি হৈছে তোৰ? কচি নাথকিবি, ময়ে গম পাইছোঁ কি হৈছে। কালিতো তাইক আপিটোক লগ কৰিলোঁ নহয় মই। কি নাম আছিলে তাইৰ? ৰহিমলা। তাই ৰহিমলাই। তাই কালিতো এটা আইফোন 11 কৰিছে মোক। মোৰে লাল বাতি চলি আছে, 10-20 টকা কিবাকে লৈ পেলাই আহিব কলেজত। সেইটোৰ পৰা এতিয়া মই আইফোন 11 দিব লগাইছে তাইক। মই ভাবিছিলোঁ এনে কেইদিনমান কথা পাতিম, লগ কৰিম। তাই মাথাটো বেলেগ মাৰছে। মোকো চিনি পোৱা নাই নহয়, ময়ো চুৰমণি হয়। কালিৰ পৰা আৰু কলেজত বাদ আৰু নহ'ব আৰু কলেজত যোৱা। আগৰ দৰে ভাল আছোঁ মই। কালি মই ভবা কথাটো হয়ে, আপিটোৰ কাৰণে কলেজত আহিব খুজিছিল। দে হ'ব দে, নাজানো মই কি কৰিম, মাথা নি আনিব পাৰিম নেকি তোক? আৰু পৰীক্ষাত মোৰ পৰা চাই মাথা মাৰি আছে কিজানি তই। হ'ব দে ভাই, হ'ব দে, তই নেদেখালে মোক কোনে দেখাব? তই দেখাবি দে, তই দেখোন মোৰ ভাল বন্ধু মোৰ। দে বল বল বল, মোৰ কাম আছে এতিয়া, যাওঁ বল। দে বল বল বল। আজি চুৰমণি অহা নাই, কেইদিনমান আহাই নাই দেখোন চুৰমণি। কিবা হ'ল, মোৰ আইফোন 11টো দেখোন থাকিয়ে থাকিল হাততে। চুৰমণি দেখোন বহুত দিন দেখা নাই, কিবা হ'ল, খবৰ পাইছা নাই কিবা? হৈ নাহে, মইতো সেইদিনাখনে হৈছিলে তোমাক, সেইদিনা বদমাছ বুলি। সি নাহে, সি এদিন আহে কলেজত এমাহৰ মূৰত। তুমি সেইদিনাখন কথা পাতি পেলাই ফোন নম্বৰ দিলা। আৰু তাৰ দেখোন কোনবা গৈছে হৰেণৰ লগত, ইয়াক মাথা মাৰিব লাগিব আজি।